নালাগে নালাগে, আমাক ছোৱালীজনীৰ লগত দহেজ বুলিব একোৱে নালাগে। মোৰ এটাই ল'ৰা, গতিকে এজনী ভাল বোৱাৰী লাগে। দুখীয়া হ'লেও সৰুৰ পৰা তুলি তুলি ডাঙৰ দীঘল কৰিলোঁ, পঢ়ালোঁ শুনালোঁ। এতিয়া আপোনালোকৰ ঘৰলৈ বিয়া দিব ওলাইছোঁ, যাতে আপোনালোকে বহুত ভালকৈ ৰাখে। মই পূৰণ কৰিব নোৱাৰা প্ৰয়োজনবোৰ আপোনালোকে যে পূৰণ কৰে। আপুনি চিন্তা নকৰিব, তাইক নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম আৰু তাইক মই নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰিম। দেখিছেই নহয় ঘৰ দুৱাৰ, দহেজ যদি বিচাৰিলেহে ক'ৰ পৰা দিলোঁ হয়। আপোনালোকৰ অৱস্থা মই বুজি পাইছোঁ। আপোনালোকৰ ছোৱালীজনী আমাৰ সকলোৱে পচন্দ। তাই যদি এজনী ভাল বোৱাৰী হয় আমি সকলোৱে ভাল পাম, মাত্ৰ আপোনালোকে যোগাৰ কৰক। আপোনালোকে মোৰ এই অৱস্থা বুজি পোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে বিয়াখন যেনেদৰে বিচাৰিছে তেনেকৈ হ'ব। বহুত দিনে সপোন এটা পূৰণ হ'বলৈ গৈ আছে। কিমান দিনৰ পৰা চিন্তা হৈ আছিল ছোৱালীজনীক বিয়া দিম বুলি, এখন ভাল ঘৰলৈকে ছোৱালীজনীক বিয়া দিম বুলি। মোৰ নিচিনা দুখীয়া মানুহ ঘৰলৈ বিয়া নিদিওঁ বুলি কিমান দিনৰ পৰা চিন্তা হৈ আছিল। মা, মাজনী কোৱা। মোৰ বিয়া হ'বলৈ একেবাৰে মন নাই, তোমাক এইখন ঘৰত অকলে এৰি থৈ যাবলৈ। মা, তুমি জানো অকলে থাকিব পাৰিবা? মোৰ কাৰণে কেলে চিন্তা কৰিব লাগেনো? ইমান যেন ধনী মানুহ ঘৰ পাইছা, যি মন যায় তাকে কৰিব পাৰিবা, যি খাব মন যায় তাকে খাব পাৰিবা। এইখন ঘৰত থাকিনো আজিলৈকে কি পালি? ভালকৈ বস্তু এটা দিব পাৰিলোঁ নে, পিন্ধাব পাৰিলোঁ নে, খুৱাব পাৰিলোঁ? ইমান এখন ভাল ঘৰ পাইছা আৰু মোকনো কি লাগে? তোৰ সুখেই মোৰ সুখ অ'। তই যদি সুখত থাক আৰু ভালকৈ থাক, মোৰো সুখ অ'। মা, তেওঁলোক ধনী মানুহ সঁচা। মা, তেওঁলোক ধনী মানুহ সঁচা। এতিয়াহে ভাল, পাছত যদি মোক দুখ দিয়ে তেতিয়া মোৰ কি হ'ব মা? এতিয়া যদি মোক দুখীয়া ঘৰ বুলি দুখ দিয়ে পাছত মোৰ কি হ'ব মা? তেওঁলোক বহুত ধনী মানুহ মা। আমাৰ ইমান দুখীয়া মানুহ ছোৱালী কিয় বিচাৰিছে মা? নিশ্চয় কিবা কাৰণ আছে মা। তই ইমান চিন্তা কৰিব নালাগে অ'। তেতিয়াহ'লে কি হ'ল? ৰূপহে গুণহে কি ক'ম? ৰূপ গুণ চাই তেওঁলোকে পচন্দ কৰিছে, গম পাইছনে নাই? তই এইবোৰ চিন্তা নকৰিবি। তেওঁলোকে কৈছে নহয় তোক নিজৰ ছোৱালী নিচিনাকৈ ৰাখিব, তাতে কি চিন্তা আকৌ? মা, মানুহে কোৱা সকলোবোৰ কথা সঁচা নহয়। তেওঁলোকে মোক নি ল'বলৈহে তেনেকৈ কৈছে। মোৰ যে ভয়ে লাগিছে। দুখীয়া হোৱাৰ হৈও মোৰ ভয় নালাগিলে হয়। তেওঁলোক ইমান ধনী মানুহ হৈও তেওঁলোক ক'ত, আমি ক'ত? মাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য। হ'ব, পাছত যি হয় দেখা যাব। তেওঁলোকে যদি দুখ দিয়ে সেইখন ঘৰত মই জানো থাকিব দিম? মোৰ ছোৱালীক মই লৈ আহিমগৈ। সেই ভয়ত জানো বিয়া নোহোৱাকৈ থাকিলে হ'ব? সেইকাৰণে কৈছোঁ এইবোৰ ভাবি একো লাভ নাই। কিন্তু যেতিয়া হ'বলগীয়া আছে সেইটো হ'বই। মোৰ বহুত দিনীয়া আশাৰ এটা পূৰণ হৈছে অ'। তই এইবোৰ কৰি মোৰ আশাটো নিৰাশা নকৰিবি শুন। ঠিক আছে মা, তুমি যিটো বিচাৰিছা সেয়াই হ'ব। কিন্তু মনত ৰাখিবা, এইখন ঘৰত যদি কোনোবাই মোক দুখ দিয়ে আকৌ মই এইখন ঘৰলৈ গুচি আহিম। আহিবি, এইখন ঘৰৰ দুৱাৰ তোমাৰ কাৰণে সদায় খোলা হৈ থাকিব। সেই ল'ৰাজন বহুত ভাল, ওচৰ চুবুৰীয়া মানুহে কৈছে। তেওঁলোকে আচৰিত হৈছে জানানে? ইমান ধনী মানুহে ইমান দুখীয়া মানুহৰ ছোৱালী চাইছে বুলি। তেওঁলোক বহুত ডাঙৰ মনৰ মানুহ, সেইকাৰণে টকা পইচা নাচায়, তোৰ গুণ চাইছে। মা, তেওঁলোকৰ প্ৰতি ইমান বিশ্বাস নে? মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে। মই সদায় প্ৰাৰ্থনা কৰিছিলোঁ মোৰ নিচিনাকৈ মোৰ ছোৱালীৰ জীৱন কেতিয়াও নহয়। ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। কিহৰ চিন্তা কৰিম? কিবা এটা হ'লে ভগৱান আছে নহয়, তেওঁ আমাক সদায় সহায় কৰিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা। ইমান ডাঙৰ ঘৰ, মই এনেকুৱা ঘৰত কেতিয়াও থাকি পোৱা নাই আৰু দেখাও নাছিলো। মোৰ যে কিমান ভাগ্য, ইমান ধনী ঘৰৰ বোৱাৰী হ'ব পাৰিছো। আগতে আমি ইমান দুখীয়া আছিলো আৰু এতিয়া মোৰ ওচৰত এতিয়া সকলো আছে। মই এইখন ঘৰৰ ৰাজৰাণী। যি মন যায় ল'ব পাৰো, যি মন যায় যাব পাৰো, যি মন যায় খাব পাৰো। এইবোৰ সকলো মোৰ হয়। আগৰ দুখীয়া জীৱনটোৰ কথা ভাবি মই এনেই সময় নষ্ট নকৰো। কি লেতেৰা জিন্দগী এটা আছিল, আচৰিত। কিন্তু এতিয়া সম্পূৰ্ণ বেলেগ। বেবী, কোৱাচোন। আজি আমাৰ ফুৰিবলৈ যোৱাৰ কথা আছিলে দেখোন, তুমি ৰেডি হ'লানে নাই? মই দেখোন পাহৰিয়ে গৈছিলো। ৰবা, মই 10 মিনিটত ৰেডি হৈ গৈছো। ঠিক আছে, তুমি ৰেডি হোৱা, মই গাড়ীখনলৈ বাহিৰতে ৰৈ আছো। আজি মই বিয়াৰ পাছত প্ৰথম তোমাৰ লগত ফুৰিবলৈ যাম। কি যে ভাল লাগিছে মনটো। পিছে ক'ত ফুৰিব যাম বুলি ভাবিছা? এতিয়ালৈকে ক'ত যাম ডিচাইড কৰা নাই। তুমি চিন্তা নকৰিবা, আমাৰ এইফালে বহুত ধুনীয়া ধুনীয়া চাবলগীয়া জেগা আছে। মাক কৈ দিবা আজি দিনাৰ ঘৰত নকৰো। ঠিক আছে বাৰু, তুমি যোৱা, মই গৈ আছো। আজি ফুৰিবলৈ যাম। ইমান দিনৰ পৰা আগুৰি আছে, আজি মোৰ সপোন পূৰণ হ'ব। এতিয়াতো এইটো নৰ্মেল কথা হ'ব। মই দেশ বিদেশ সকলো ফুৰিম। নতুন নতুন ড্ৰেছ কিমান যেন কিনিম, মোৰ ভাল লাগিব। অ' মাই গড, মোৰ ভাবিয়ে ভাল লাগিছে। ওলাই লওঁগৈ, নহ'লে দেৰি হৈ যাব নহয়। ওলাই যাওঁ আৰু। শাহুমাক ক'বলৈ দিছে নহয় আজি ঘৰত ডিনাৰ নকৰো বুলি। যাওঁতে কৈ থৈ যাব লাগিব। এও ক'লে নে নাই বাহিৰলৈ ওলাই যাওঁতে? এতিয়া মই ক'ব লাগিব। একদম ভাল নালাগে মই এইবোৰ কৰি থাকিবলৈ। বোৱাৰী, অ' মা, মই আপোনাৰ ওচৰলৈ যাবলৈকে ওলাইছিলো। গম পাইছো। আচলতে তোমালোক আজি বাহিৰলৈ যাবা যে, কথাটো মই এতিয়াহে গম পালো। সেইকাৰণে বাবাক ক'লো ময়ো তহঁতৰ লগতে ওলাই যাম। কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম। তাৰপিছতে সিও ক'লে হ'ব মা, সেইকাৰণে ওলাই লৈছো। বলা, সি ৰৈ আছে। আপুনিও যাব? বেয়া লাগিছে নেকি মোৰ ড্ৰেছযোৰ? নাই লগা মা, মই আজি দিনাৰ ঘৰত নকৰো বুলি ক'বলৈহে ওলাইছিলো। এই বহুত দিন বাহিৰত খানা খোৱা নাই নহয়, আৰু মোৰনো কোন আছে তোমালোকৰ বাহিৰে। হয় মা, বলকচোন বাহিৰলৈ, মই গৈ আছো। কি যে মুচিবত, বুঢ়া কালতো কি যে পাইছে বাহিৰত ডিনাৰ কৰিবলৈ। হাজবেণ্ড আৰু ৱাইফ ওলাইছে তাৰ মাজতো। একদম এইবোৰ বুঢ়ী কম নহয় দেই। বৰ অশান্তি পাওঁ এইবোৰ মানুহক। এতিয়াতো উপায় নাই, আগতে জনাহে মই নগলো হয়। তোমাক কথা এটা ক'বলৈ আছে। কি কথা? এটা ফাৰ্ম হাউচ ল'ম বুলি ভাবিছিলো, মানে কিনিম। মাজে মাজে গৈ মাইণ্ডটো ফ্ৰেছ কৰিব পাৰো। তুমি ভাবাচোন তোমাক কেনেকুৱা ষ্টাইলৰ লাগিব? কেনেকৈ কম, চাবগৈ লাগিব, তেতিয়াহে ক'ব পাৰি। ঠিক আছে বাৰু।
তোমাক আজি মই আফটাৰনুনত লৈ যাম, তেতিয়া তুমি চাই মেলি ক'বা কোনটো ভাল লাগিছে। অ'কে। মা, মাজনী তই ভালে আছনে? তোৰলৈকে বৰকৈ মনত পৰিছে, সেইকাৰণে গুচি আহিলো। অ' মা, তুমি এনেকৈ কিয় ভিতৰলৈ সোমাই আহিছা? কি হ'ল, কিবা ভুল কৰিলো নেকি? মা, মই আগৰ নিচিনা হৈ থকা নাই। মই ইমান ষ্টেণ্ডাৰ্ড আৰু ধনী ঘৰত বিয়া হৈছো, তুমি এইবোৰ কাপোৰেৰে মোৰ ঘৰত কিয় সোমাইছা? তুমি আহিবলৈ ইয়াত কি দৰকাৰ? তয়ো ঘৰলৈ এদিনো নাযাওঁ। ভাবিলো ময়ে এবাৰ চাই আহোগৈ। মই কিয় যাম মা? দেখিছাই দেখোন ভাল এখন ঘৰত, সেইখন ঘৰলৈ যাবলৈ মন যাবনে? ইয়াত যি বিচাৰো মই তাকে পাওঁ, যি পিন্ধিব মন যায় তাকে পিন্ধো। তালৈকে যোৱাৰ মোৰ প্ৰয়োজন কি? জিমি, এইবোৰ কি কথা কৈছা মাক? মাক তুমি এনেকুৱা ব্যৱহাৰ কৰিছা যে? তুমি মনে মনে থাকা মৃদুল। হ'ব জোৱাই, মোৰ গাতেই ভুল। আচলতে মই এনেকৈ আহিবই নালাগিছিলে তোমালোকৰ ঘৰলৈ। তাই সেইকাৰণে খং কৰিছে। একো নাই, নিজৰ ছোৱালীজনীয়ে মাকৰ ওপৰত খং কৰিছে। সেইবোৰ কথা বাদ দিয়া মা। এতিয়া তুমি ইয়াৰ পৰা যোৱা। মানুহে দেখিলে মইহে লাজ পাম। তই ঘৰলৈ নহলে এপাক যাবি। মই সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ, আৰু তুমিও ইয়ালৈ নাহিবা। যোৱা এতিয়া ইয়াৰ পৰা। লেতেৰা কাপোৰবোৰ কিয় পিন্ধি আহিছা বাৰু? যোৱা যোৱা যোৱা। আমাৰ ঘৰত কাম কৰা মানুহবোৰে এনেকুৱা কাপোৰ নিপিন্ধে, লেতেৰা কাপোৰ পিন্ধি। হ'ব আই, গৈছো, তই ভালকৈ থাকিবি। জিমি, তুমি মাক এনেকৈ ক'ব নালাগিছিল। তাই কিমান আশাৰে তোমাক চাবলৈ আহিছিল। তুমি মনে মনে থাকাচোন, দেখা নাই জানো কেনেকুৱা লেতেৰা কাপোৰ পিন্ধি আছে মায়ে? কোনোবাই দেখিলে মোক কি বুলি ক'ব? হা, ইমান ধনী ঘৰৰ বোৱাৰী হৈ মোৰ মা ইমান লেতেৰা বুলি মানুহে নাভাবিবনে? তুমি চিন্তা নকৰিবা, মায়ে মোক কেতিয়াও বেয়া নাপায়। আৰু মই ঘৰলৈ নাযাওঁ, আৰু মাকো আহিবলৈ নিদিওঁ। বাবা, কোন আহিছিলনো? মা, হেৰা, আমাৰ জিনি মাক আহিছিল। অ' হয় নেকি? ক'ত মানুহজনী দেখোন নাই। অ' বোৱাৰীয়ে ওপৰলৈ লৈ গ'ল। নাই মা, এনে তাই মাকক ঘৰৰ পৰা পঠিয়াই দিলে। তাই কিয় তেনেকুৱা কৰিলে? ইমান দিনৰ মূৰত আমাৰ ঘৰত বিয়নীজনী আহিছিলে। মা, জিনি কি হ'ল জানা? মাক অহাৰ লগে লগে গালি পাৰি পঠিয়াই দিলে। মাকক এনেকুৱা ব্যৱহাৰ কৰিলে নে তাই? অ' মা, মই ভবাই নাছিলো মাকক এনেকুৱা ব্যৱহাৰ কৰিব বুলি। মাকক লেতেৰা কাপোৰ পিন্ধি আহিছে বুলি গালি পাৰিলে। এইটো বৰ বেয়া কথা হ'ল দেই। তুমি বোৱাৰীক বুজাবা, মাকৰ ওচৰলৈ গৈ ক্ষমা খুজিব ক'বা। এয়া মোৰ অৰ্ডাৰ হয়, বুজি পাইছানে? কিন্তু মা, তাই দেখোন একো কথাই নুবুজে। বুজিব, তাই আৰু বুজিবই লাগিব। তাইৰ মাকে তাইক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, তাই আজি এনেকুৱা ব্যৱহাৰ কৰিলে। টকা পইচা দেখি তাই নিজকে পাহৰি গৈছে নেকি? তাই কোন হয়, আমি কোন হয়? মাকৰ সৰলতাৰ কাৰণে তাইক আমাৰ ঘৰত বোৱাৰী কৰি বিয়া পাতি আনিছো। বুজাবি বোৱাৰী, বুজাবি। ঠিক আছে মা, মই চেষ্টা কৰিম। তোমাৰ মাৰ লগত বৰ ভাল নকৰিলা জিনি। মোৰ মাক যিয়ে নকৰোঁ, তোৰ কি আহে কি যায়? এইবোৰ কৰি মোৰ মূৰটো গৰম নকৰিবা। মই যি কৰিলো সেয়া ঠিকেই কৰিলো, মই জানো। যিজনী মায়ে তোমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে আৰু পঢ়াই শুনাই এখন ভাল ঘৰলৈ বিয়া দিলে, আৰু দুদিনীয়া টকা পইচা দেখি সেইজনী মাক লেতেৰি বুলি হাঁহিলা, আৰু নিজৰ মাককে পাহৰি গ'লা। আৰু তোমাৰ মায়ে তোমাক বেলেগৰ ঘৰত ভিক্ষা কৰি তোমাক ডাঙৰ দীঘল কৰিছিল, আৰু সেইজনী মাককে তুমি চিনি নাপালা। এয়া সকলো পাহৰি গ'লা জিনি। ইমানখিনি কৰাৰ পাছতো নিজৰ ছোৱালীয়ে এনেকুৱা ব্যৱহাৰ কৰে। এনেকুৱা দুখ আৰু পৃথিৱীত থাকিব পাৰেনে? ইমান গালি পোৱাৰ স্বত্বতো তোমাৰ মায়ে তোমাক ভালকৈ থাকিবি বুলি কৈ থৈ গৈছে, আৰু এপাক ঘৰলৈ যাবি বুলি কৈ থৈ গ'ল। সেইবোৰ খোৱা বোৱা কষ্ট কৰাৰ কথা একোৱেই নক'লে। সেইবোৰ কিয় ক'ব? মায়ে জন্ম দিছে যেতিয়া সেইবোৰ কৰিবই লাগিব, সেয়া মায়ে কৰ্তব্য হয়। কথাবোৰ বুজিবলৈ চেষ্টা কৰা। ইমান নিৰ্দয় নহ'বা। তোমাৰ মায়ে যিখিনি ত্যাগ কৰিছে, সেয়া জানো কেতিয়াবা তুমি ত্যাগ কৰিব পাৰিবা? নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এবাৰ মা জেগাত থিয় হৈ ভাবি চোৱাচোন, তেনেদৰে ত্যাগ কৰিব পাৰিবা? মই ভবাই নাছিলোঁ তুমি যেন এনেদৰে অতীতৰ কথা পাহৰি যাবা বুলি। আচলতে তুমি বহুত নিষ্ঠুৰ মনৰ ছোৱালী। মইতো ভাবিছিলোঁ তুমি বহুত সহজ সৰল ছোৱালী, আৰু তোমাৰ মাৰ নিচিনা। মোৰ মা দেউতাহঁতে তোমাক চাই বিয়া পতা নাই, তোমাৰ মাৰ সৰলতা দেখিহে এইখন ঘৰত বোৱাৰী হ'ব পাৰিছা। একমাত্ৰ মাৰ কাৰণে এইখন ঘৰত বোৱাৰী হ'ব পাৰিছা। এইটো কথা গম পোৱা জানো? তোমাৰ মায়ে এইখন ঘৰত বহুত ডাঙৰ এটা সহায় কৰি থৈ দিছে। সেইকাৰণে তোমাক এটা ভাল জীৱন দিবলৈ এইখন ঘৰত তোমাক বোৱাৰী কৰি অনা গৈছে। তুমি তোমাৰ মাকে অপমান কৰি পঠিয়াই দিলা। মৃদুল, এয়া তুমি কি কৈছা? একো বিনিময় নোলোৱাকৈ মা দেউতাক সুস্থ কৰি চোৱা চিতা কৰিলে। সেই সহায় মোৰ মা দেউতাই কেতিয়াও পাহৰিব নোৱাৰে। সেইকাৰণে তোমাক এইখন ঘৰলৈ বিয়া পাতি আনিলোঁ, যাতে তোমাক এটা ভাল জীৱন দিবলৈ। ভাবি লোৱা, এয়া তোমাৰ মাৰে ভাল কাম কৰা এটা উপহাৰ। মৃদুল, তুমি ঠিকেই কৰিছা। মই মাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মই এতিয়াই মাৰ ওচৰলৈ যাম। ক'ত আছে মা? মা য'তে নাথাকক কিয় মই এতিয়াই বিচাৰি উলিয়াম। মই এতিয়া সকলো বুজি পাইছোঁ মৃদুল। মই লাখ বিলাসৰ জীৱন এটা পাই মোৰ নিজৰ মাককে পাহৰি গৈছোঁ। মই মাৰ ওচৰলৈ যাব বিচাৰোঁ মৃদুল, মোক লৈ যোৱা। ব'লা জিনি, তুমি মাৰ ওচৰত এতিয়া ক্ষমা খুজিবা, নহ'লে মায়ে বহুত দুখ পাব। ব'লা মৃদুল।